everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো এফালে ভাল আৰু বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে বেয়া নাপাব। আজিৰ পৰা ভাবিছোঁ আকৌ নতুন ভিডিঅ' দিম। তো সেই কাৰণে আজি প্ৰথম মানে বহুত দিনৰ পিছত আজি আকৌ প্ৰথম ভিডিঅ'টো লৈ আনিছোঁ। এইটো হৈছে মই কেইজনমান নতুনকৈ এতিয়া কাপোৰ ল'লোঁ হেৰি নামঘৰত পিন্ধিবৰ কাৰণে বা মন্দিৰ যাবলৈ হ'লে তেনেকুৱাতে অলপ কেইজনমান কাপোৰ লৈ থৈছোঁ নতুনকৈ। তো সেইখিনি আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে চাই কিনে ক'ব কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। আৰু সেইকাৰণে আজি মই এই গোটেই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু গোটেই ভিডিঅ'টো আপোনালোকক মোৰ সেই কাপোৰ কিছু দেখুৱাম আৰু আপোনালোকে জনাব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। হেল্ল' এভৰিৱান, আৰু এতিয়া মই গোটেই কেইযোৰমান কাপোৰ আনি ল'লোঁ। গোটেইখিনি নহয়, 5-6যোৰমান হ'ব। তো সেইখিনি আপোনালোকক এযোৰ এযোৰকৈ দেখাই যাম আৰু আপোনালোকে চাই মেলি ক'ব যে কোনযোৰ কেনেকুৱা লাগিছে দেই। আৰু প্ৰথমযোৰ দেখাব মই কৈছিলোঁ যে মন্দিৰ বা এনেকুৱা নামঘৰলৈ যাবৰ কাৰণে লৈ থৈছোঁ বুলিকৈ। সেইযোৰ হৈছে এইযোৰ এইযোৰ আজিকালি প্ৰায় সকলোৱে পিন্ধেই, মানে মই দেখিছোঁ আৰু পিন্ধা। তো মই নতুনকৈ এযোৰ লৈছোঁ, এই চিলোৱাই নাই, পেকেটিঙত তেনেকৈ আছে। তো খুলি দেখাইছোঁ। তো এখন হৈছে তাৰ মেখেলাখন, গোটেইযোৰ খুলি নাই দেখা বাৰু, অলপ দেখাইছোঁ। আৰু এইখিনি হৈছে ফুল, এইফালে বেছি নাই ফুল, ইমানখিনিমানলৈকে আছে। তাৰপিছত এইযোৰ এখন হৈছে মেখেলাখন। তাৰপিছত আৰু এখন হৈছে চাদৰখন গোটেইখন, এইখিনি হৈছে পতিখিনি আৰু এখন হৈছে চাদৰ। যেতিয়া মই চিলাই মেলি পিন্ধিম তো তেতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাম বাৰু। তো তেতিয়া ক'ব কেনেকুৱা লাগিছে, মোৰ গাত কেনেকুৱা লাগিছে ক'ব তেতিয়া। তো এইযোৰ হৈছে প্ৰথমযোৰ। তাৰপিছত ছেকেণ্ডযোৰ দেখাওঁ। এইযোৰ বগা ফুল আৰু গুলপীয়া ৰঙৰ আছে আৰু বগা ফুল আছে। তো এইযোৰ হৈছে নেক্সটযোৰ। তো এইযোৰ হৈছে কটনৰ, আৰু আগৰযোৰ কটনৰে আছিলে। তাৰপিছত এইযোৰ এখন হৈছে এখন চাদৰখন এখন একদম পাতল কালাৰৰ, এইবোৰ পিন্ধি যাবলৈ ভাল লাগে। তো ডাঠ কালাৰবিলাক ভাল নালাগে য'তে ত'তে পিন্ধিবলৈ। তো আৰু এখন হৈছে মেখেলা, আৰু এখন হৈছে চাদৰ, বগা ফুল আছে, সেইকাৰণে মৰম লাগিছে। তো প্ৰায় দেখিছোঁ দেই মানুহবোৰে চিলাই মেলি পিন্ধিলে, মই কিন্তু লৈছোঁহে, মই মানে শেহতীয়াকৈ পিন্ধিম। তো সেইকাৰণে এতিয়া লৈ থৈছোঁ। আৰু য'তে গ'লেও মানে এনেকুৱা কাপোৰবিলাক পটককৈ পোৱা নহয় ন, সেইকাৰণে আগতীয়াকৈ লৈ থৈ দিলে ভাল হয়। কিবা অকেজন আহিলে পটককৈ চিলাই মেলি কিনে যাব পৰা যায়। তাৰপিছত নেক্সট মই আৰু এযোৰ দেখাইছোঁ। নেক্সট হৈছে এইযোৰ। তো এইটো হৈছে 3 নম্বৰযোৰ। ইয়াতো আছে চিলভাৰ কালাৰ, ইয়াত বগা নহয়, ইয়াত চিলভাৰ কালাৰৰ ফুল আছে আৰু মাজত এইটো কি কালাৰ বুলি কৈছে নো, এইটো দেখিছেনে, অলপ ৰঙা নিচিনা লাগিছে। তো এইযোৰ হয়, এইযোৰ কটনৰে হয়। এখন হৈছে মেখেলাখন, বৰ মৰম লাগিছে কাপোৰযোৰ, মই সেইকাৰণে ল'লোঁ এইযোৰ এখন মেখেলাখন এটা মৰম লাগিছে। এখন হৈছে মেখেলাখন। তাৰপিছত আৰু এখন হৈছে চাদৰখন, বৰ মৰম লাগিছে। মই আজি মানে বেছি ভালকৈ খুলি চাইছোঁ, একেবাৰে খুলি নায়ে চোৱা। তো অনাৰ পৰা এনেকৈ সুমিয়াই থৈছিলোঁ। এইযোৰ হৈছে মোৰ 3 নম্বৰ কাপোৰযোৰ। তাৰপিছত আৰু নেক্সটযোৰ দেখোঁ। নেক্সটযোৰ হৈছে এইযোৰ। নাভাবিবতে এইযোৰ মেইন ছেট নহয়, মেইন ছেটৰ নিচিনা দেখে অকল, কিন্তু এদিনীয়া মানুহে দেখিলে যে মেইন ছেট বুলি ভাবিব, কিন্তু মেইন ছেট নহয় দেই, মই কৈ দিছোঁ। তাৰপিছত এইখন হৈছে ইয়াৰ চাদৰখন, এনেই বিয়া চিয়া কেতিয়াবা ওলালে তো পিন্ধিবৰ কাৰণে এইযোৰ লৈ থৈ দিয়া আছে। তাৰপিছত এইখন হৈছে মেখেলাখন, মেইন ছেটৰ নিচিনা লাগিব বাৰু এদিনীয়াকৈ পিন্ধিলে, কিন্তু এইটো মেইন ছেট নহয়। তো আপোনালোকে মানে ভুল নাযাব আৰু দেই। তাৰপিছত নেক্সটযোৰ হৈছে এইযোৰ। এনেকুৱা এযোৰ মই গ্ৰীণ কালাৰৰ পিন্ধিলে মই চিলাই মেলি। তো আৰু এযোৰ আনি থৈছোঁ একেই ডিজাইনৰ। তো এইটো হৈছে বেলেগ কালাৰৰ, এইখন হৈছে মেখেলাখন আৰু এখন হৈছে চাদৰখন।
তো এইকেইযোৰ মই চিলাম আৰু চিলাই মেলি পিন্ধিলে আপোনালোকক দেখাম। তো আপোনালোকে জনাব কেনেকুৱা লাগিছে। তো আজিৰ কাৰণে ইমানকেইযোৰ আছিলে, 5 যোৰ যদি আছিলে। তো সেইকেইযোৰ আপোনালোকক দেখালোঁ। আপোনালোকে চাই কেনে পালে জনাব আৰু ভিডিঅ'টো চাই কেনেকৈ পালে সেইটোও জনাব। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তো আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।